এনেকুৱা হৈছে অসমতে আমি অসমীয়া উচ্ছেদিত। পানী এগিলাচ মান খাই পালে নাই? নাই পোৱা ন? বন্ধন গোটৰ লৈ কিবা কিবি লোন চোন লোৱা আছে, এইবিলাক পৰিশোধ কৰিবলৈতো সমস্যা হৈ যাব। সমস্যাত হ'ব। মইতো খালি বনোৱা দেখিলোঁ আৰু আমাৰ চাবুৱাৰ MLA গুণাগণ বৰুৱা ডাঙৰীয়াই ফিটাৰটো কাটি উদ্বোধন কৰিলে। ভিক মাঙিব লাগিব আৰু ভিক মাঙিব লাগিব আৰু দোকান ভাঙিলে কেনেকৈ কি কৰিম এতিয়া বিধায়কে জানিব। বিধায়কৰ কিবা এটা আমাক সুবিধা দিলে ভাল হয়, কিবা এটা সৰু সৰু আমি দোকান ধৰি বনাই দিলেও আমি। হয়, আপোনালোকে ঠিকেই ধৰিব পাৰিছে। আমি চাবুৱা MS তিনিআলিত সৰু ব্যৱসায় কৰি থকা দোকানী কেইজনে হয়। মোৰ আগৰ ভিডিঅ'টো যিসকল লোকে চালে তেওঁলোকে নিশ্চয় বুজিব পাৰিছে যে মই সেই ভিডিঅ'টো অকল নিজৰ স্মৃতিৰ বাবে বনাই ৰাখিছিলোঁ। কিন্তু সেই ভিডিঅ'টো দেখি দোকানীবিলাকে মোক আকৌ এটা ভিডিঅ' বনাবলৈ অনুৰোধ জনালে। তেওঁলোকে বোলে তেওঁলোকৰ সমস্যাবিলাকৰ সমাধান বিচাৰি ভিডিঅ'টোৰ জৰিয়তে চৰকাৰক বিনম্ৰ অনুৰোধ জনাব। এই ধৰণৰ ভিডিঅ'য়ে আচলতে তেওঁলোকক সহায় কৰিবনে নকৰে মইতো নাজানো, কিন্তু তেওঁলোকে ভিডিঅ'টো কৰি ৰাখিব ক'লে, গতিকে মই কৰি দিলোঁ। আৰু তেওঁলোকেনো কি ক'ব বিচাৰিছে তেওঁলোকৰ মুখৰ পৰাই শুনা হওক। অসমতে আমি অসমীয়া উচ্ছেদিত। মানে চাওক, জাতি মাটি ভেটি এইবিলাক তেনেকুৱা ধৰণৰো কথা কিছুমান আহে। এতিয়া ধৰি লওক এইখিনি আমি গোটেইখিনি অসমীয়া দোকানী। গোটেইখিনি হয়, আমি যি দেখিছোঁ আমি গোটেইখিনি অসমীয়া দোকানীয়ে হয়। অসমীয়া চাবুৱাত অসমীয়া বজাৰ বুলিবলৈ আছিলে অকল এখনেই, MS তিনিআলি। এতিয়া গতিকে এইখিনি জেগাই এতিয়া নাইকিয়া হৈ যাব, মানে আমি এতিয়া অসমতে থাকি অসমীয়াই উচ্ছেদ বুলি ক'ব লাগিব, হয় নহয় বাৰু? হয় হয়। এতিয়া চাওক, এতিয়া আমি এতিয়া কৰিম কি? দোকানখিনি উঠি যাব, উন্নয়ন লাগে, সেইটো কথা ঠিক। উন্নয়ন চবকে লাগে, নলা নৰ্দমা ড্ৰেইনৰ পানী যোৱা ব্যৱস্থাটো ভালমতে হ'ব লাগে, সেইটো ঠিক। চৰকাৰী উন্নয়ন লাগে, কিন্তু উন্নয়নৰ নামত যাতে কাৰোবাৰ বিশেষভাৱে ক্ষতি হয় সেইটো যাতে হ'ব নালাগে, সেইটো চৰকাৰী কৰ্তৃপক্ষই অকণমান চকু মেলি চাব লাগে, গুৰুত্ব দিব লাগে। এতিয়া ধৰি লওক, চাওক, আমাৰ স্থানীয় বিধায়ক মহোদয় আছে, কিন্তু তেখেতে আমাক আশ্বাস দিছিলে, কিন্তু বৰ্তমানলৈকে তেখেতে একো ব্যৱস্থা হাতত লোৱা নাই। মই তেখেতক অনুৰোধ জনাওঁ যে যাতে আমাৰ এই ক্ষুদ্ৰ ব্যৱসায়ীখিনিৰ ঘৰৰ পৰিয়ালৰ সকলোৰে প্ৰতি লক্ষ্য ৰাখি যাতে তেওঁ এটা ব্যৱস্থা উচিত ব্যৱস্থা কৰক। উচিত ব্যৱস্থা হাতত লয়। বন্ধন গোটৰ পৰা ঋণ লৈছিলে বুলি মই শুনিছোঁ। মই বন্ধনৰ পৰাই লোৱা। সেইবিলাক কিস্তি কেনেকৈ দিয়ে? এতিয়া ধৰি লওক, এখন দোকানৰ পৰা দি থকা সাপ্তাহিক দোকান চলাইতো এইটো আমি ধাৰ মাৰিবলগীয়া হয়। এতিয়া মানে কথা আহি গৈছে, আজি চিন্তা আহি গৈছে মনত যে এই ধাৰবিলাক আমি কেনেকৈ পৰিশোধ কৰিম। তাৰ ধাৰটো তেওঁলোকক আমি মাৰিবই লাগিব, যিকোনো উপায়ে মাৰিব লাগিব। ক'ৰ পৰা মাৰিম? এতিয়া আপুনি মন কৰিব, ইয়াত প্ৰায় কেইজন দোকানীয়ে হয়তো এনেকৈ লোনবিলাক আছে। লোন আছে, ময়ো লোৱা আছে। হয়, এতিয়া আমি সেই লোনবিলাক মাৰিম ক'ৰ পৰা? নাইকিয়া হৈ পৰিব, আপুনি চলিবলৈ উপায় নাইকিয়া হৈ পৰিব। আমি বিশেষকৈ হাজিৰা কৰি কাম কৰি খাবও নোৱাৰোঁ, ধৰি লওক, মানে তেনেকুৱা শক্তিও নাই, মানে শাৰীৰিকভাৱে ধৰক। গতিকে ড্ৰেইনৰ পাছফালে আমাক 4 ফুটমান জেগাকৈ হ'লেও যদি আমাক দিয়ে বহিবৰ কাৰণে, আমি ধৰি লওক আমি আমাৰ ঘৰ সংসাৰ তথা পৰিয়ালটো ভালদৰে চলাই যাবলৈও সুবিধা পাৰিম। এতিয়া আমি বা টাউনৰ ফালে আমি দোকান বিচাৰি যাওঁ, বা ক'ত কেনেকৈ কি পাম, বা ল'বলৈ 3 লাখ 4 লাখ টকা দি আমি দোকান এখন ক'ত পাম? পইচা ক'ত পাম? চলিম কেনেকৈ? এতিয়া মোৰ ল'ৰা স্কুল আছে, এতিয়া ধৰি লওক হায়াৰ ছেকেণ্ডেৰী লেভেলত আছে। হায়াৰ ছেকেণ্ডেৰী লেভেলত এতিয়া মই তাক পঢ়াৰ সুবিধাখিনি দিম ক'ৰ পৰা? আৰু এতিয়াতো দোকান গুচি যোৱাৰ লগে লগে একো কাম নাইকিয়া হ'ব ন। সেইবাবে মই আমাৰ স্থানীয় বিধায়ক মহোদয়ক মই বিনম্ৰ অনুৰোধ জনাইছোঁ, তেখেতে যাতে বিষয়টোৰ ওপৰত গুৰুত্ব সহকাৰে কিবা এটা ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে। মই লগতে স্থানীয় দল সংগঠন, আমাৰ যিবোৰ জাতীয় সংগঠনবিলাক আছে, আছুকে ধৰি যিবিলাক সংগঠন আছে, মই সেই সংগঠনবিলাককো এই বিষয়টোত গুৰুত্ব সহকাৰে হস্তক্ষেপ বা কিবা এটা
চকু মেলি চাবলৈ কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ আগৰ ভিডিঅ'টোততো আপুনি দেখিছে মই এই ধনদাৰ ঘৰৰ অৱস্থাৰ পৰিস্থিতিটো দেখাইছিলোঁ। তেখেতেও বহুত কষ্টৰে দোকান চলাই আছে। হয়, তো সেনেকুৱা কেইজন মানুহৰ আচলতে কি হ'বগৈ? সেইকেইজন মানুহ এতিয়া সেইকেইজনলৈ চাবলৈ গ'লে আমি তেওঁলোকৰ মাজত একোৱে বহুত মানে ভালদৰে আছোঁ বুলিয়ে ক'ব লাগিব। এতিয়া তেওঁৰ বিষয়ে কি ক'ম, চবে দেখিছে ভিডিঅ'ত দেখিছেই কি অৱস্থাত কেনেকৈ তেওঁ দোকান চলাই আছে। তো সেনেকুৱা আৰু কেইবাজনো আছে কিজানি চবৰ ঘৰতেতো আমি এতিয়া মই বা গৈ দোকানখিনি গৈ ভিডিঅ'টো বনাবতো নোৱাৰিম, হয় নাই? সেই পৰিস্থিতিবিলাক দেখিছেই। সেইকাৰণে আমিও চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাক কিবা এটা সমাধান কৰি দিয়ক। আমাক মানে ভৱিষ্যতলৈ ভালদৰে চলি যাবৰ বাবে আমাক অকণমান সুবিধা এটা দিয়ক। হয়তো আপোনালোকৰ বন্ধন গোটত লোনো আছে চাগে? আছে। তো এইবিলাক এতিয়া দোকান ভঙাৰ পাছত কেনেকৈ পৰিশোধ কৰিব? এতিয়া কি কৰিম, এতিয়া দোকানটো এতিয়া ভাঙিবই। এতিয়া আমাৰ এতিয়া কিবা বন্ধন গোটৰ কিবা কিবি লোন চোন লোৱা আছে, এইবিলাক পৰিশোধ কৰিবলৈতো সমস্যা হৈ যাব। সমস্যা হ'ব। তাকে এতিয়া কি কৰোঁ, এতিয়া চিন্তা কৰি আছোঁ। তাকে বিধায়কক আমি কাগজ এখন দিছিলে সমূহ দোকানেই দিছিলে বুলি কৈছে। এতিয়া চাম বুলি কৈছে, কিবা এটা মানে কিবা এটা কৰি চাম বুলি কৈছে। এতিয়া কি কৰে তেওঁ। এতিয়া দোকানখন এতিয়া ভাঙি গ'লে আপুনি ক'ত দিব দোকান? মানে কোনো উপায় নাই আৰু যেনে তেনে আৰু কিবা এটা কৰি খাবই লাগিব। যেতিয়া পাণ দোকান টম বুলি সেইবিলাকে পাণ টাউন বিকিম বুলি ভাবিছোঁ। বিকিম বুলি ভাবিছে। এনেকুৱাটো সুবিধাখন আকৌ পাব জানো? আশা আছে জানো সেনেকুৱা? এতিয়া যাওঁ চৰকাৰে কি সুবিধা দিয়া দিব আৰু তেনেকৈ চেষ্টা কৰি আছোঁ। আপোনাৰ বন্ধন গোটত লোন আছে, হয় নাই? হয়। তো এই দোকানবিলাক ভাঙি গ'লে আপুনি এতিয়া লোনটো কেনেকৈ পৰিশোধ কৰিব? এতিয়া আৰু লোন ক'ত পৰিশোধ কৰিব পাৰিব? ক'ৰবাত ভিক মাগিব লাগিব আৰু। এতিয়া দোকানখন ভাঙি যাব, আপোনাৰতো হয়তো বন্ধন গোটত লোনো আছে চাগে? আছে। এতিয়া সেইবিলাক লোন কেনেকৈ পৰিশোধ কৰিব? দোকান ভাঙিলে কেনেকৈ কি কৰিম এতিয়া বিধায়কে জানিব। এই দোকানীবিলাকৰ সমস্যাটো সমাধান হ'বনে নহয় সেইটোও নাজানো, আৰু আমি এইবিলাক কামত বাধাও জন্মাব নোৱাৰোঁ। সেই একেলগে আমি ভাবিলোঁ এইটো আমাক চৰকাৰে বনাই দিয়া বিশুদ্ধ খোৱা পানী যোগান আঁচনি, এইটো বনাইছিলে 2022 চনত 15,60,000 টকা খৰচ কৰি। এই বস্তুটো আমি ব্যৱহাৰ কৰিবলৈ নাপালোঁ। আৰু এইবিলাক আচলতে কি কাৰণে বনায় সেইটো প্ৰশ্ন মই সুধিবলৈ বিচাৰিম। যদি ৰাইজৰ কাৰণে বনাইছিলে তো কোনজন মানুহে আজিলৈকে ইয়াত পানী গিলাচ খাই পালে, নে ৰাইজৰ কাৰণে ই কিবা কামত দিলে নে আমাক অকল এইটো দেখাবলৈহে বনাইছিলে? ভালে হ'ল ভিডিঅ'টো কৰি ৰাখিলোঁ। পিছদিনাখন দেখিছোঁ এইটো ভাঙিবলৈ আৰম্ভই কৰি দিলে। ভিতৰতনো কি আছিলে আজিলৈকেতো দেখি নাপালোঁ। তাকে এটা ভিডিঅ' এটা কৰি ৰাখোঁ বোলো। কেনেকুৱা ধৰণৰ পাইপ কাটি উলিয়াই নিছে তাকে বনাই ৰাখি থওঁ। মইতো বাৰু পানী অকণমান খাই নাপালোঁ। তাকে আৰু দুজনমানকো সুধি চালোঁ, তেওঁলোকৰ একেই কথা। সেইটো যে কালি ভাঙি দিলে তাৰ ভিডিঅ'টো মই বনাই ৰাখিছোঁ। পাইপ চাইপবিলাক কাটি কিনি লৈ গ'ল। তাৰ পৰা আপুনি পানী এগিলাচমান খাই পালে নাই? মইতো খালি বনোৱা দেখিলোঁ। আৰু আমাৰ চাবুৱাৰ MLA গুণাগণ বৰুৱা ডাঙৰীয়াই ফিটাৰটো কাটি উদ্বোধন কৰিলে। তাৰ বাহিৰে আৰু একো নাই। তাৰ বাহিৰে একো নাই। ৰাইজে এক গিলাচ পানীও খোৱা নাই। অকলে বস্তুটো যেনেকৈ বনিলে আৰু সেনেকৈ থাকি গ'ল? তেনেকৈ থাকিল। আপুনি পানী এগিলাচমান খাই পালে নাই? নাই পোৱা ন? এতিয়া আচলতে প্ৰশ্ন হয় নিজৰ ওপৰতহে। আমি আচলতে নিজকে কেতিয়াবা সুধি চাব লাগে। চৰকাৰে যি মন যায় তাকে বনাব পাৰে। য'তে হওক চৰকাৰী ধনৰ অপব্যৱহাৰ কৰিব পাৰে। আমি সাধাৰণ ৰাইজে এই বিষয়ত মাত মাতাৰ অধিকাৰ আছেনে নাই বাৰু? এই প্ৰশ্নটোৰ উত্তৰ মোক কোনোবাই দিব নেকি?